हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। आज আপোনালোকৰ ওচৰলৈ সহজতে আটা কেকৰ ৰেচিপি লৈ আহিছোঁ। আটা কেকৰ এই ৰেচিপিটো মই কণী বা দৈ ব্যৱহাৰ নকৰাকৈ কম বস্তুৰে বনাই দেখুৱাইছোঁ। আশা কৰোঁ আজি এই আটা কেকৰ ৰেচিপিটো ভাল পাব। তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলোঁ। আৰু আগলৈ আমাৰ চেনেলৰ ভিডিঅ'টো পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। এইফালে আন এটা বাটিত 1 বাটি আটা লৈ লৈছোঁ। বেকিং পাউডাৰ দি দিলোঁ। আটাখিনিৰ লগতে ভালদৰে বেকিংখিনি মিহলাই দিলোঁ। লগতে একাপৰ 4 ভাগৰ এভাগ ৰিফাইন তেল দি দিলোঁ। আৰু লগতে চেনি দি দিলোঁ আধা বাটি। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। কেকৰ মিক্সাৰটো কৰোঁতে অলপ লাহে লাহে মিক্স কৰি লৈছোঁ। এতিয়া পানী দি দিছোঁ। পানী দি ভালকৈ মিক্স কৰি ল'ম। যেহেতু গাখীৰ দিয়া নাই, গাখীৰ নিদিয়াকৈ বনাই আছোঁ। কেকৰ মিক্সাৰটো ধুনীয়াকৈ মিক্স হৈ গৈ আছে। কেকৰ মিক্সাৰটো এনেকুৱা হ'লে হৈ যাব। ইয়ালৈ লৈছোঁ চচপেন আৰু চচপেনটোৰ জোখত কাগজ এখন কাটি লৈছোঁ গোলকৈ। চচপেনটোৰ তলিত কাগজখন লগাই দিছোঁ। কাগজখন নিদিয়াকৈও চচপেনটো অলপ তেল সানি লৈও বনাব পৰা যায়। এতিয়া অলপ ৰিফাইন তেল দি দিলোঁ। এতিয়া চাৰিওপিনে ভালকৈ সানি ল'ম। এতিয়া মোৰ চচপেনটো ৰেডি হৈ গ'ল। এতিয়া কেকৰ মিক্সাৰটো লাহে লাহে ঢালি ল'লোঁ। এটা কেৰাহী গেছৰ ওপৰত বহাই দিছোঁ। ষ্টেণ্ড এটাও দি দিলোঁ আৰু পানী অলপ দি দিছোঁ। এতিয়া চচপেনটো ষ্টেণ্ডৰ ওপৰত বহাই দিছোঁ। এতিয়া 30 মিনিট সময়ৰ বাবে বেক হ'ব দিম। এইখিনি সময়ত গেছটো মিডিয়াম কৰি দিছোঁ। এতিয়া ঢাকনটো মাৰি দিলোঁ। 30 মিনিট পিছত ঢাকনটো আঁতৰাই লৈছোঁ। কেকটো বেক হৈ গৈছে। কাগজখন তলত আছে। অলপ চুৰিৰে চাইডেদি এনেকৈ কৰি দিছোঁ। এনেকৈ কৰি ল'ব। কেকত মাজৰ ফুটাটো মই চামুচেৰে চাইছিলোঁ হৈছেনে নাই। আৰু কেকৰ কাগজখন আঁতৰাই ল'লোঁ। কেকটো ধুনীয়া কোমল হৈছে। চুৰি এখনেৰে কেকটো কাটি দেখুৱাইছোঁ। কণী বা দৈ ব্যৱহাৰ নকৰাকৈ এই কেকটো কোমল হয়, খাবলৈ বিৰাট সোৱাদ লগা হয়। তেনেহ'লে একেবাৰে কম বস্তুত বনাব পৰা এই আটা কেকৰ ৰেচিপিটো আপোনালোকে বনাই চাব পাৰে। আৰু এই ৰেচিপিটো কেনে পালে জনাব। আজিলৈ ভিডিঅ'টো ইমানেই।